নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এইটো ভিডিঅ' লৈ আহিছোঁ, চাওকচোন। এতিয়া মই এইটো আপোনালোকক চিলাই কৰি দেখুৱাম। এতিয়া প্ৰথম সূতাডাল মই এনেদৰে পাৰ কৰি ল'লোঁ। ইয়াত দুটা মণি সোমোৱাই দিছোঁ। এনেদৰে সোমোৱাই দিব। আপোনালোকে যদি মণি দি কৰিব বিচাৰে এনেদৰে দিব। তাৰপিছত আন এটা চুকেদি আকৌ এডাল উলিয়াই আনি তাতো মণি সোমোৱাই লৈছোঁ। এনেদৰে দিব। এতিয়া মোৰ এনেকুৱা ধৰণৰ হৈ গৈছে, চাওকচোন। পুৰণ চিনৰ নিচিনা হৈছে। এতিয়া তাৰ সোঁ মাজেদি আকৌ বেজিটো উলিয়াই আনিব আৰু তাৰ পোনে পোনে আকৌ টানি দিব সূতাডাল। আকৌ সিফালৰ পৰাও সিফালে সোঁ মাজত এনেদৰে সূতাডাল উলিয়াই আনি আকৌ এনেদৰে ভৰাই দিব। এয়া চাওকচোন এতিয়া কেনেকুৱা হৈ গ'ল। এতিয়া আমি গোটেইকেইডাল সূতা মাজত যোগ কৰি দিম, মানে ওলাই যাব নোৱাৰাকৈ সংযোগ কৰিম তাক। এয়া এনেদৰে কৰিব লাগিব। এয়া চাওকচোন, আপোনালোকে চালেই পাৰিব বাৰু। এয়া দেখিছেনে? এতিয়া মই ইয়াত ৰাউণ্ডটো কৰি ল'ম। তাৰ ভিতৰত চাওকচোন, প্ৰথমে বেজীৰ মূৰটো দি আপোনালোকে এনেদৰে দুডাল সূতা এনেদৰে উলিয়াই আনিব লাগিব। তাৰপিছত সেই দুডালৰ মাজেদি আকৌ এবাৰ এনেদৰে কৰিব লাগিব। চাওকচোন বাৰু, চালেই পাৰিব। এয়া দেখিছেনে? এটা এটা গাঁঠিৰ নিচিনা হৈ যায়, মানে দুডালৰ মাজেদি সোমোৱাই আনিব লাগে। আকৌ সেই এডাল মানে তাৰ পৰাই ল'ব লাগিব। এয়া চাওকচোন, চালেই পাৰিব বাৰু, বুজিব। এয়া এনেকুৱা ধৰণৰ এনেকৈ কৰিলে আমাৰ এইটো ফুলৰ নিচিনা হৈ যায়, এটা গাঁঠি গাঁঠি হৈ যায়। গাঁঠি গাঁঠি দিলে এইটো চাওকচোন এনেদৰে এটা এটা গাঁঠিৰ নিচিনা হৈ গৈছে আৰু দেখিব ভাল লাগে ন এনেকুৱা ধৰণৰ হ'লে। আপোনালোকে বাৰু কৰি চাবচোন কেনেকুৱা পায়। একদম সহজ হয়, এবাৰতে পাৰিব এইটো। এয়া চাওকচোন, এতিয়া মই মাজৰখিনি কৰি লৈছোঁ, ফুলপাহৰ মাজৰখিনি। এয়া এনেদৰে আপোনালোকে 4-5 পাকমান ঘূৰোৱাৰ পিছতে মাজৰ ফুলটো সম্পূৰ্ণ হৈ যায়। যিমান ডাঙৰ মন যায় দিব পাৰে। মই ইমানখিনি যোগ কৰি দিছোঁ। এতিয়া মই এইখিনি হৈ গ'ল। তাৰ কাষত মণিকেইটা মই চপাই দিলোঁ। মই কাষৰ ফুলখিনি আকাশী কালাৰ দি কৰিম। এইটো চাওকচোন, এনেদৰে প্ৰথম সোমোৱাই দিব। বেজীটো এনেদৰে কৰিব। আপোনালোকে ফুলপাহ ভালকৈ চালেই পাৰিব। আকৌ এইফালৰ পৰা উলিয়াই আনি এনেদৰে সোমোৱাই দিব, মানে যাতে সূতাডাল মানে ইফাল সিফাল হৈ নাযায়, সেইকাৰণে এইটো দিয়া হয় গাঁঠিটো। এয়া চাওকচোন, আপোনালোকে যিকোনো কালাৰ দি কৰিব পাৰে। মই এইকেইটা কালাৰ ব্যৱহাৰ কৰিছোঁ। আৰু সিপাহ দেখিছেনে বাৰু? সেই পাহত মই ঊলেদি কৰি চাইছিলোঁ, মানে ঊলেদি কেনেকুৱা হয় সেইকাৰণে কৰি চাইছিলোঁ। ঊলেদিও ভাল হয় ফুলপাহ, ডাঙৰ হৈছে, দেখিবলৈ ভাল লাগিছে। সেয়া ঊলেদি কৰিছিলোঁ। আৰু এই পাহত এংকৰ গুলি দি কৰিছোঁ। এয়া চাওকচোন বাৰু, এনেদৰে সূতাবোৰ পাৰ কৰিব। এতিয়া আপোনাৰ দুপাক দিছোঁ মই, তাৰপিছত আকৌ এপাক দিম। আপোনালোকে যিমানখিনি ডাঙৰ কৰিব মন যায় মানে সিমানখিনি দিব জোখটো। মই এতিয়া 3 পাক দিছোঁ। 3 পাক দি এনেদৰে মই দিছোঁ, চাওকচোন 3 পাকেই দিছোঁ মই। এনেদৰে এতিয়া হৈ গ'ল তললৈ। এনেদৰে বেজীটো সোমোৱাই দিব। তাৰপিছত এই কাষৰ সূতাখিনি আকৌ ওলাই যাব নোৱাৰাকৈ কি কৰিব লাগিব, এইফালৰ পৰা আকৌ এটা গাঁঠিৰ নিচিনা দি দিব লাগিব। গাঁঠি নহয়, ঠিক এনেদৰে সোমোৱাই আকৌ সিফালৰ পৰা সোমোৱাই দিলে, এয়া চাওকচোন এনেকুৱা ধৰণৰ দিলে আপোনাৰ সূতাবোৰ পাৰ হৈ নাযায়। য'ত দিছোঁ আমি ততেই থাকিব। এয়া দেখিছেনে? আপোনালোকে ভালকৈ চাই যাওক, আপোনালোকে পাৰি যাব এবাৰতে। একদম ইজি হয় আৰু কৰিবলৈ বহুত বেছি সময়ো নালাগে। কম সময়তে কৰিব পাৰি। চাদৰ মেখেলাত পতি নিচিনাকৈ কৰিব পাৰি, মেখেলাত কৰিব পাৰি, যিকোনো কাপোৰতে কৰিব পাৰি। ভাল লাগে চিলাইটো। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে আপোনালোকে আহিব লগা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু এনেকুৱা ধৰণৰ মই বহুতো মানে কিবাকিবি ভিডিঅ' দিয়া আছে আগতেও। যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিম। আৰু আপোনালোকে যদি এই চিলাইটো চাই যদি ভাল পাইছে আৰু আপোনালোকৰ যদি অলপ হ'লেও সহায় হয় তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায়। আৰু নতুন নতুন ভিডিঅ' দিবৰ বাবে মই চেষ্টা কৰি আছোঁ। আগলৈও এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' দিবৰ বাবে চেষ্টা কৰি যাম। আৰু আপোনালোকক মই ধন্যবাদ দিব বিচাৰিছোঁ, আপোনালোকে ইমানখিনি আগবঢ়াই নিয়াৰ বাবে। আৰু আগলৈও যাতে এনেদৰে আগবঢ়াই নি যায় আপোনালোকে ভিডিঅ'বোৰ চাই।
ভাল পাই লাইক কৰে, কমেণ্ট কৰে আৰু শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিয়ে যেন তাৰে কামনা কৰিছোঁ আপোনালোকৰ ওচৰত। কাৰণ আপোনালোকে আগবঢ়াই নিলেহে আগবাঢ়ি যাব পাৰিম আমি। সেইকাৰণে আৰু আপোনালোকৰ মৰম চেনেহ পাই বহুত ভাল লাগিছে আৰু কাম কৰাৰ উৎসাহ পাইছোঁ। সেইকাৰণে অলপ হ'লেও চেষ্টা কৰি আছোঁ। এয়া চাওকচোন, এতিয়া ফুলপাহ বাৰু বুজিব পাৰিছেনে? এয়া একদম চিম্পুল হয় আৰু আপোনালোকে যেতিয়া চাদৰ পটিৰ নিচিনাকৈ কৰে বহুত ভাল লাগে কাপোৰত। মই কৰিছোঁ আগতে, কিন্তু কাপোৰযোৰ এতিয়া মোৰ ওচৰত নাই, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নাই। কাপোৰযোৰত আপোনাৰ যেতিয়া পটিৰ নিচিনাকৈ চিম্পুলকৈ কৰে বহুত ভাল লাগে কাপোৰযোৰ দেখি। আপোনালোকে ঊলেদিও কৰিব পাৰে বা এংকৰ গুলিদিও কৰিব পাৰে। ঊলেদি কৰোঁতে সেইপাহ ফুল হৈছে, আপোনালোকে চাওকচোন বাৰু, বেয়া লগা নাই কিন্তু। আৰু এংকৰ গুলিদি কৰোঁতে এনেকুৱা। ঊলেদি কৰিলে অলপমান ডাঙৰ হয় ফুলটো। টেবুল কাপোৰত বা ক'ৰবাত আপোনালোকে টিভি কভাৰ বা যিকোনো হেৰিয়ত কৰিব পাৰে, সেইপাহ ফুল ঊলেদি কৰিব পাৰে। ঊলবিলাকে কৰিলে আপোনাৰ ডাঙৰ ডাঙৰ লাগে ফুলবোৰ আৰু বেছি জিলিকি থাকে। আৰু এইটো এংকৰ গুলিদি কৰোঁতেও ভাল লাগিছে। চাওকচোন বাৰু, যি ভাল পায় আপোনালোকে কৰিব। এতিয়া মই কৰি দেখুৱাই আছোঁ। মই ফুলপাহৰ ৰাউণ্ডটো দিওঁতে 3 পাক দিছোঁ। আপোনালোকে চাই ল'ব মানে কিমানখিনি হয়। কেতিয়াবা আপোনাৰ সূতাটো যদি মানে অলপ ডাঙৰ হয় তেতিয়াহ'লে 2টা পাক দিলেও হৈ যায়। এতিয়া মই 3 পাক দিছোঁ ইয়াত। চাওকচোন বাৰু, মই কিন্তু ঊলেদি কৰাটো 2টা পাক দিওঁতেই হৈ গৈছে। সেইকাৰণে চাই ল'ব আপোনালোকে, যিমানখিনি হয় মানে সিমানখিনি জোখেৰে দিব। কৰোঁতে আপোনালোকে গম পাবই, মানে বেছি ডাঙৰ হৈ গ'লেও ভাল নালাগে ন দেখিবলৈ, সেইটো কাৰণে কৈছোঁ। এই চাওকচোন, এয়া মই এই পাহ ফুলত মণি খোৱা দিছিলোঁ, কিন্তু আপোনালোকে নিদিলেও ভাল লাগিব। সেই পাহতটো দিয়া নাই, ভাল লাগিছে। মানে থাকিলে দিব পাৰে আৰু নাথাকিলে নাই, মানে চিম্পুলকৈ কৰিলেও ভাল লাগে। এতিয়া মোৰ প্ৰায় হৈ গৈছে এইপাহ, এটা কলি আছে আৰু। চাওকচোন, আপোনালোকে এনেদৰে 3টামান ফুল মানে 3টামান এনেকুৱা স্কুৱাৰ চাইজৰ লগ খুৱাই আপোনালোকে এপাহ ডাঙৰো কৰিব পাৰে। মই দেখুৱাম বাৰু কেনেকৈ কৰে সেইটো। ভাল লাগে তেতিয়া, ডাঙৰ হৈ যায়। মানে লগ খুৱাই দিব লাগে, লগ খুৱাই লৈ পেলাই কৰিব লাগিব সেইটো। এয়া এতিয়া মোৰ হৈ গৈছে। চাওকচোন, আজিলৈ আহিছোঁ। যদি ভাল লাগে প্লিজ কমেণ্ট কৰি জনাব।